আমাৰ দুখীয়া মানুহ হাজিৰা কৰা মানুহে আমি এফালে ল'ৰা ছোৱালীও পঢ়া শিক্ষা মানে তাৰ খৰচাও দিব লাগিব, আকৌ এইফালে কাৰেণ্ট বিল দিব লাগিবনে, এফালে আকৌ এতিয়া হেৰি ৰিচাৰ্জ ভৰোৱাটো বেছি হয় পইচা। হয়, আপোনালোকে দেখিছে সমগ্ৰ অসমতে বিজেপি চৰকাৰ আৰু এই বিদ্যুৎ বিভাগৰ ওপৰত ধৰ্ণা কাৰ্যসূচী চলি আছে, কিন্তু বৰ্তমানৰ এই পৰিৱৰ্তনকামী কোৱাৰ চৰকাৰে আপোনালোকে দেখিছে যে এই ধৰ্ণা কাৰ্যসূচী কোনো ধৰণৰ তেখেতসকলে গুৰুত্ব আৰোপ কৰা নাই। আৰু যিটো স্মাৰ্ট মিটাৰৰ কথা আমি সৰ্বসাধাৰণ ৰাইজে যিটো ভুগি আছে, আপোনালোকে চাওক, অসমত বসবাস কৰা এই চাহ জনগোষ্ঠী খাটি খোৱা লোকসকলে মাহত মাত্ৰ 5,000ৰ পৰা 6,000 টকা তেখেতসকলে দৰমহা পায়। কিন্তু আপোনালোকে লক্ষ্য কৰিলে চাব যে বিদ্যুৎ বিভাগৰ যিটো স্মাৰ্ট মিটাৰ লগাইছে তাত আপোনালোকে মাহত 1500ৰ পৰা 2,000 টকা আপোনালোকে কৰ্তন কৰা দেখিছে। তো ল'ৰা ছোৱালীক ইয়াত পঢ়াব নে নিজে কিবা চলিব নে বিদ্যুৎ বিভাগক মাচুল দিব? গতিকে আমি অসম চাহ জনজাতি ছাত্ৰ সন্থা আজি সমগ্ৰ অসমতে ধৰ্ণা কাৰ্যসূচী চলি আছে, আৰু আজি আপোনালোকৰ ধৰ্ণা স্থলীৰ পৰা আপোনালোকৰ মিডিয়াৰ যোগেদি আমি অসম চৰকাৰ তথা বিজেপি চৰকাৰক ক'ব খুজিছোঁ, আৰু এই বিদ্যুৎ বিভাগক আমি ক'ব খুজিছোঁ যে এই স্মাৰ্ট মিটাৰ যদি আপোনালোকে অতি সোনকালে যদি উঠাই নলয় তেতিয়াহ'লে কিন্তু প্ৰত্যাহ্বানৰ আপোনালোকে কিন্তু সন্মুখীন হ'ব লগা হ'ব।